খাব গ'লোঁ। তাৰপিছত ঘুগুনি খাব যাওঁতে সি ক'লে যে গৰম লাগি আছে, এনেও ঘামি আছিলোঁ, গৰম লাগি আছে তো গা ধুব যাম। তাৰপিছত আমি ক'লোঁ হয় নেকি গা ধুব যাম। তাৰপিছত ব'ল গা ধুব। তাৰপিছত 5 কিলো পালোঁ। তাৰপিছত গা ধুব সোমাইছোঁ। তাৰপিছত আমি কি কৰিলোঁ, ফাৰ্ষ্টটো পাৰ কৰি দিলোঁ হা, মানে এনেকুৱা ছাইড থাকে না, তো ফাৰ্ষ্ট পাৰ কৰিলোঁ। পাৰ কৰি কিনে সিও পাৰ কৰিলে আমাৰ লগতে, কাৰণ সিটো ছুইমিং জানে কৈছে। তাৰপিছত পাৰ কৰিলে সিও আমাৰ লগত। তাৰপিছত আকৌ ৰিটাৰ্ণ বেক, মইতো ৰিটাৰ্ণ, কাৰণ মই ছুইমিং জানো, মই ৰিটাৰ্ণ বেক আহি গ'লোঁ। তাৰপিছত সি আহিছে, অলপ আহিছে। তাৰপিছত মাজত যোনটো চাৰ্কল নিচিনা আছিলে তাতে ফচি গ'ল। সি মোক বচা কৈছে। তাৰপিছত মই গৈছোঁ বচাবৰ কাৰণে। তাৰপিছত মোকো মাথা ধৰি কিনে নিজে ওপৰত আহিব বিচাৰি আছিলে। তাৰপিছত ময়ো ডুবি গৈছিলোঁ। তাৰপিছত ময়ো ডুবি যোৱাৰ কাৰণে মোৰ লগৰটোৱে মোক আকৌ সহায় কৰি কিনে মোক বচাই আনিছে। কিন্তু তাকটোতো মই টানি পেলাই আনিবই পৰা নাই, মানে ইমান সি মানে শকত আছিলে ন অলপতো, সেইটো কাৰণে। কেইটা বজাৰ ঘটনা এইটো? এইটো কিমান হ'ব, 10:30, 10:20 এনেকুৱা। আজি ৰাতিপুৱা তুমি উঠি আহি গ'লা? ময়ো ডুবি গৈছিলোঁ। তাৰপিছত তুমি আকৌ সহায় কৰিবলৈ চেষ্টা কৰা নাই? ওপৰৰ পৰা মইতো ডুবি গৈছিলোঁ ন, মোক আকৌ সি উঠাই আনিছে। তুমি তিনিজন বন্ধু? তিনিজন। তাৰপিছত সি নিজৰ দাদাক মাতিলে, মানে ছুইমিং কৰিব জানে ন, নিজৰ দাদাক মাতিলে। তাৰপিছত সিও আহিলে, সিও একবাৰ চাই আহিলে, নাই পোৱা। তাৰপিছত লোকেল মানুহকেইটাক মাতিছোঁ। তাৰপিছত পুলিচোতো বহুত দেৰি পিছত আহিছে। তাৰপিছত পাইছে বডিটো। কি ক'লে? সোমাই গ'ল। কি ক'লে? যোন ডুবিছে অৰিন্দম কুমাৰ লিখি কুমাৰ।